1954 at along 1986 and 1963 এতিয়া গৈ আছো যোগ ভেলি Good morning guys, good morning from Kisama village. আমি Hornbill Festival য'ত হৈ আছে তাৰ ওচৰতে এখন হোটেল আছে তাত থাকিলো আৰু আজি আমাৰ দ্বিতীয়টো দিন আমি মৰ্নিং সেজনত কি হয় তাকে চাব গৈ আছো আৰু মোৰ লগত বিজু আছে দুটা আহিছিলো আমাৰ হোম টাউন মঙ্গলৰ পৰা বহুত মানুহ আহিছে আমি লগ পাইছো আৰু একেলগে আছে এখন হোটেলতে ইয়াতে টেণ্ট কৰি আছে আমি ৰুম লৈ আছো আৰু অসমৰো বহুত টুৰিষ্ট আহিছে চাবৰ কাৰণে এইটো গেটটো শিডিউলত পোৱা মতে 18টা ট্ৰাইবছে এবাৰ পাৰফৰ্ম কৰিব বেলেগ বেলেগ দিনত তাতে আংগামী লাথো এনেকৈ 18টা কুকি এনেকৈ 18টা ট্ৰাইবছ আছে গোটেইকেইটাই পাৰফৰ্ম কৰিব আজি কাৰ কাৰ আছে শিডিউলখন আছে বাৰু শিডিউলখনত চাই ল'ব লাগিব গোটেইবিলাকৰ জনজাতি যিমানবিলাকৰ ফক ডেন্স আছে সেইবিলাক কৰিব ঠিকে কৰিলোঁ বিৰাট ওখ খোজকাঢ়ি ভাগৰ লাগে ইয়াতে ধুলীয়া ইফালে ছাইডত কেম্পিং কৰি আছে বহুতে কেম্পিঙৰ ফেচিলিটিজ আছে ভাগৰ লাগিল নেকি কালি ৰাতি আকৌ ইমান ভাগৰ লগা নাছিল না ছেকেণ্ড ৱৰ্ল্ড ৱাৰ মিউজিয়াম যাবি নেকি আগতে তাৰ পৰা আহিলোঁ নেকি আহি ঘূৰি আহোঁতে সোমামা মানে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত কহিমাখন মানে বৰ বেয়াকৈ প্ৰভাৱিত হৈছিল ছেকেণ্ড ৱৰ্ল্ড ৱাৰ যুদ্ধ হৈছিলে ইয়াতে তেতিয়া নেতাজী সুভাষ চন্দ্ৰ আছিলে তেতিয়া বৰ বেয়াকৈ এফেক্ট হৈছিলে কহিমা জেগাখিনিত ইয়াতে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ মিউজিয়ামো আছে আমি ভিজিট কৰিম অলপ দেৰিকৈ steps of the dancers in a synchronized Through this folk dance, the people forget their awareness. But instead, they sing folk songs narrating of the তাতে বেলেগ বেলেগ ট্ৰাইবছ বহি আছে এইবিলাক This game has strict rules. All the players should be of the same age group. The dimension of the shield and spear should be the same.
The play area is always measured in 3 hand spans, as you can see them doing it. If any of the player goes beyond the marked circle 3 times, he will be considered as defeated. We have a winner. Ladies and gentlemen, we thank you for joining us for the morning session of the cultural program brought to you by the Department of Art and Culture. This program is a joint initiative led by Recruit and the knot that has been created by holding each other's hand till the game is over. And the girls in the colorful dresses. This is the first of best of 3 match. The girls against the red mask. Participants from the research community, Moreover, into the final. War Memorial চাই যাওঁ এইফালে আছে ইয়াতে ধুনীয়া ধুনীয়া আৰ্ট কৰি থৈ দিছে এইবিলাক বাৰু ফটো museum Second World War এইবিলাক চবতে গুলি বাৰুদ এইবিলাক ৰাখিছিলে আৰু তোপ এতিয়া ওলাই দিওঁ আৰু চেক আউট কৰি যাব লাগিব আকৌ আমি জুকো ভেলি প্লেন কৰি আছোঁ কি হয় চাই লওঁ ৱাৰ মেমৰিয়েল চোৱা হৈ গ'ল एक नया ये कितना है 10 तो लो नहीं 1954 এটা লো 1986 and 1963 টুটো এটো নগা নাগা চাকাচাং এটো মানে ত্ৰিপুৰা এটো নগা এটো ককনিয়া কারণ সব ডিফারেন্ট ট্রাইবার এটো আছে লোঠা লোঠা নাগা এটো লোঠা হয় হৰ্ণবিল টো এটো আপোনাৰ 1560 টকা 1500
60 টকা এইটো আপোনালোকে বনাই নে নাই নাই বোনি বনাই বোনিয়ে বনাই আপোনালোকে এমপ্লয়ি আমি জাস্ট এটা সহায় কৰি আছো এখন এখন স্কিম হয় গভৰ্ণমেণ্টৰ ডোনাৰ মিনিষ্ট্ৰী যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডোনাৰ মিনিষ্ট্ৰী স্কিম এখন ইয়াত মানে গোটেই নৰ্থ ইষ্টৰ যোনখিনি শিপিনী কাৰিকৰ আছে সিহঁতক বোৱা বস্তুখিনি সিহঁতক সহায় কৰাৰ কাৰণে বনোৱা হৈছে বিএল সন্তোষ গোটেই নৰ্থ ইষ্টৰ মানে এটা কমন প্লেটফৰ্ম আনিছে এইখনে এইটো গামোচা চাৰ্ট এইটো এৰি চাৰ্ট এই চাৰ্ট যাব थैंक यू खाना गुड है जी ये तो लोभी नहीं ये कितना है ये तो सेल का नहीं है सैम्पल আমি এতিয়া গৈ আছোঁ হৰ্ণবিলৰ পৰা ওলাই আমি বিছামা ভিলেজ যাম কাৰণ ডিজুকো ট্ৰেক কৰিম বহুত কিবা কিবি চালোঁ আমাৰ শিৱসাগৰৰ মানুহ এজন লোকেলতো ধুনীয়াকৈ বুজাই দিলে গভৰ্ণমেণ্টৰ এমপ্লয়ি হয় মানে নাগা ট্ৰাইবছৰ যিমানবিলাক ট্ৰাইবছ আছে চবৰে ড্ৰেছ পাতি এইবিলাক বিক্ৰী কৰি আছে মই ভাবিছিলোঁ ষ্টল এখন ল'ম বুলি কিন্তু বহুত দাম সেইকাৰণে নল'লোঁ আৰু পইচাও ল'লোঁ পুৰণা পইচাবিলাক গতিকে আৰু বহুত বেছি সময় নকৰোঁ হৰ্ণবিলৰ পৰা ওলাই দিছোঁ ইয়াৰ পৰা আমি বাইক লৈ আকৌ বিছামা ভিলেজ যাম ডিজুকো बाय बाय हॉर्नबिल ओके गाइस আমি এতিয়া গৈ আছোঁ বিছামা ভিলেজ কাৰণ আমাৰ ইয়াতেতো হৰ্ণবিল কালি চালোঁ ৰাতি কালচাৰেল নাইট আৰু দিনৰ ভাগত যিখিনি হৈছিলে মৰ্ণিং ছেশ্যনত সেইখিনিও চালোঁ লগতে অলপ এনজয় কৰিলোঁ ৱাৰ মেমৰিয়েল চালোঁ তাৰপিছতে পুৰণা মুদ্ৰাও কিনিলোঁ লোকেল ৱাইনো ট্ৰাই কৰিলোঁ কালি তো এতিয়া গৈ আছোঁ জুকো ভেলি এক্সপ্ল'ৰ কৰিব আমি আজি একচুৱেলি জুকো ভেলি নাযাওঁ কাৰণ আজি যাই পেলাই কভাৰ কৰা টান হৈ যাব কিন্তু য'ৰ পৰা ট্ৰেক ষ্টাৰ্ট হয় সেইখন ভিলেজলৈ গৈ আছোঁ বিছামা ভিলেজ 11 কিলোমিটাৰ ৰাস্তা কিছামাৰ পৰা য'ত হৰ্ণবিল ফেষ্টিভেল হৈ আছে